মাতৃৰ কোলাত থাকিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে এগৰাকী যুৱতীয়ে। কথাষাৰ নিশ্চয় আপোনাৰ আচৰিত লাগিছে। কিবা এটা কৰাৰ মনত প্ৰবল ইচ্ছা শক্তি থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰে যেন সঁচা অৰ্থত প্ৰমাণিত কৰিলে মাত্ৰ 2 ফুট উচ্চতাৰ বিষ্ণুপ্ৰিয়া গগৈয়ে। মাতৃৰ কোলাত থাকিয়েই উচ্চ শিক্ষাৰ বাট বুলিছে বিষ্ণুপ্ৰিয়াই। খোজ কাঢ়িব নোৱাৰা যুৱতীগৰাকী মানসিকভাৱে প্ৰবল শক্তিশালী। সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হল বিষ্ণুপ্ৰিয়া গগৈ। মাতৃৰ কোলাত থাকিয়েই স্নাতক ডিগ্ৰী ললে বিষ্ণুপ্ৰিয়া গগৈয়ে। ছাত্ৰীগৰাকীৰ উচ্চতা মাত্ৰ 2 ফুট, বয়স 21 বছৰ। বিষ্ণুপ্ৰিয়া মৰিয়নিৰ চেলেংহাট বেলতল জাপিসজীয়া গাঁৱৰ লক্ষী গগৈ আৰু ৰুমি গগৈৰ জ্যেষ্ঠ কন্যা। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিষ্ণুপ্ৰিয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন বৈদ্যুতিক চালিত হুইল চেয়াৰ আৰু সৰুকৈ হলেও এটা কৰ্মসংস্থাপন বিচাৰি অনুৰোধ জনাইছে। বিশেষভাৱে সক্ষম হোৱা স্বত্তেও উচ্চ শিক্ষাৰে শিক্ষিত বিষ্ণুপ্ৰিয়া এতিয়া বহুতৰ বাবে আদৰ্শ হৈ উঠিছে।